এয়া আমি আছো কোচিনা ব্ৰাঞ্চৰ মংগলদৈ থেংক ইউ তেওঁলোকে জোৰ কৰি মাতি আনিছে দেই মই অনুষ্ঠান কৰি শেষ কৰি যাব ওলালোঁ সেইকাৰণে মই যুৱ অসম পেজৰ পৰা লাইভটো কৰি দিছোঁ কাৰণ মোৰ মোবাইলৰ চাৰ্জ নাই সেইকাৰণে তেনেকৈ এইটো সপোনৰ বাবে আগবাঢ়িছে থেংক ইউ ছ' মাছ এয়া হ'ল কোচিনা ব্ৰাঞ্চৰ মানে আছোঁ এতিয়া মংগলদৈ কৰিম চবৰ আমিতো বাৰু কোচিনা ব্ৰাঞ্চৰ পৰা ৩,০০০ টকা অন্ধ্ৰাচল নিৰ্মাণৰ আগবাঢ়িছে থেংক ইউ ছ' মাছ এয়া হ'ল গৌৰৱৰ মৰম ব্যৱসায়ীসকলৰ এনেকুৱা ব্যৱসায়ী বহুত দেখিছোঁ এনেকৈ মাতি আনি এনেকৈ এটা অনুষ্ঠান আয়োজন কৰি তেওঁলোকৰ চেয়াৰত বহি দিয়া পোৱা নাই কিন্তু এইটো দৰঙৰ হিচাপে প্ৰথম এটা অনুষ্ঠান যি নেকি এটা প্ৰাইভেট কোম্পানীৰ কোচিনা এটা ব্ৰাঞ্চে এনেদৰে মাতি আনি এনেদৰে বহুৱাই সন্মান যাচি অন্ধ্ৰাশ্ৰমৰ বাবে ৩,০০০ টকা ডনেট কৰিছে সঁচাকৈ আৰু এইটো মই দান পত্ৰ এতিয়া ভৰাই দিমগৈ দান পত্ৰলৈকে মই হিচাপ হৈ গ'ল আৰু এইটো কাইলৈ নগাঁৱত হিচাপ হ'ব ঠিক আছে আৰু লাইভটোৰ দ্বাৰা আপোনালোক প্ৰচাৰিত হ'ব ঠিক আছে থেংক ইউ বা এইটো আপোনালোকৰ বাবে এটা ডাঙৰ এচিভমেণ্ট দৰংবাসী দৃষ্টিহীন লোকৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি বিশেষকৈ এনেকুৱা বেয়া নাপাব কাৰণ আমি যাবগৈ লাগিব নগাঁৱলৈ ঠিক আছে আপোনালোকৰ দৰঙত আহি সঁচাকৈ বহুত ভাল লাগিছে এনেদৰে ব্যৱসায়ীসকলে কেনেদৰে দোকান আমাৰ এতিয়া বহুত ডিষ্ট্ৰিক্টত দেখা যায় যে আমি যেতিয়া অনুষ্ঠান কৰোঁ ব্যৱসায়ী অনুষ্ঠানলৈ গ'লে নিজে ভিক্ষা মাগি যাব লাগে দান পাত্ৰলৈ কিন্তু এইসকল এনেকুৱা ব্যৱসায়ী দৰঙৰ যে তেওঁলোকে গম পায় নিজৰ দোকানত সোমোৱাই নিজৰ ডিষ্ট্ৰিবিউটৰত সোমোৱাই আগৰটো কোচিনাত ৩,০০০ টকা এইটো কোচিনা ডিষ্ট্ৰিবিউটৰত ২,০০০ টকা ৫,০০০ টকা অনুদান আগবঢ়ালে গতিকে সঁচাকৈ দৰঙৰ সাধাৰণ জনতাই হওক লাগিলে দৰঙৰ যি ব্যৱসায়ী হওক এক মানৱীয়তা উৎকৃষ্ট দেখোন দেখাইছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে অন্য ব্যৱসায়ীসকলেও পাওক বেলেগ ডিষ্ট্ৰিক্টৰ ব্যৱসায়ীসকলে পাওক এইসকলৰ ব্যৱসায়ীৰ দৰে আদৰ্শ ল'বলৈ ধৰক ৫,০০০ টকা অনুদান আগবঢ়াই য'ত নেকি আমাৰ য'ত বেলেগ বেলেগ জেগাত দান পাত্ৰলৈ যে মানুহে ৫,০০০ বাদ দিয়ক ৫০ টকা এটা দিবলৈ মন নকৰে মই ডাইৰেক্ট কথা কৈ দিছোঁ ৫০ টকা মহিলাসকল যে দান পাত্ৰ লৈ পেলাই ৫০ টকা দিবলৈ মন কৰে গতিকে এইসকলে এতিয়া কৰিম চাওক আগতো আমি ভেবেঘাট নে কি আছে তাত কোচিনাত ৩,০০০ এইটো ২,০০০ টোটেল সৰ্বমুঠ ৫,০০০ টকা কোচিনাই আগবঢ়ালে গতিকে তেওঁলোকৰ মানৱীয়তা উৎকৃষ্ট নিদৰ্শন মই প্ৰতিষ্ঠা কৰিলোঁ দৰঙত আহি ধন্যবাদ শুভৰাত্ৰি সকলোকে জনালোঁ দেই যাওঁ এতিয়া আকৌ ৰৈ আছে চপাই তাতো মানুহ ৰৈ আছে তেওঁলোকে কি আছে